KSA, KNO, and Kadwan demand cancellation of Malkamakia jewelry trading license. আশা ৰাখিছোঁ যে টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰিব আৰু অহা দিনত তেওঁলোকক ইয়াত লাইচেঞ্চ নিদিব বুলি আমি ইয়াতে আশা ৰাখিছোঁ। Karbi Student Association, Karbi Nationalist Organization, and Karbi Anglong Democratic Women Association have jointly lodged a complaint to the Superintendent of the Taxation Department of Karbi Anglong Autonomous Council against MS Malkamakia Jewelry. টেক্সেশ্যন ডিপাৰ্টমেণ্ট আছে আমাৰ কাৰ্বি আংলং অথৰিটি। আমি জনাইছোঁ আমাৰ ছুপাৰিণ্টেণ্ডেণ্টৰ কাৰণে, ইয়াৰ লগতে আমাৰ এৰিয়া ইনস্পেক্টৰৰ কাৰণে পঠাইছে। তাৰপিছতে তেওঁলোকে সেইখিনি ভেৰিফাই কৰিছে, তেওঁলোকৰ একো ডকুমেণ্টেশ্যন নাই, সেইটো কাৰণে আজি দোকান বন্ধ কৰা হৈছে। The organization alleged that the shop reportedly operated by Amit Goswami and Tapas Sarkar, selling new gold and silver jewelry despite allegedly holding only a goldsmith license. আমি জানিব পাওঁ যে বেছিভাগ আমাৰ ডিফু টাউনত বেছিভাগ আমাৰ যোনটো জুৱেলাৰী শ্বপবিলাক আছে, একজেক্টলি তেওঁলোকৰতো জুৱেলাৰী শ্বপ নহয়, সেইটো খালি তেওঁলোকৰ গ'ল্ড স্মিথ। তাতে কিবা আপোনালোকৰ ঘৰৰ চেইন টেন ছিঙি গ'লে বা কিবা ৰিপেয়াৰিঙৰ কাম থাকিলে বা কিবা চাফা কৰিব লাগিলে সেইটো আপোনালোকে কৰাব পাৰে, কিন্তু তেওঁলোকৰ পৰা তেওঁলোকৰ প্ৰপাৰ ডকুমেণ্টেশ্যন নাই আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা তেওঁলোকৰ চাৰ্টিফাইড নহয়। তেওঁলোকে ইয়াত আপোনালোকক মানে জুৱেলাৰী শ্বপ হিচাপে তেওঁলোকে ৰানিং কৰিব নোৱাৰে। The reporter alleged that the license has been illegally used by or granted to Tapas Sarkar and that the mandatory online license renewal has not been completed till today. মানুহজনৰ নামটো এনে আমি জনামতে তপস মজুমদাৰ বুলি জানিব পাইছোঁ, একজেক্ট নহয়। আৰু ইয়াত এইটো যোনটো আজি যোনটো ইনচিডেণ্টটো হৈছে, ইয়াত আমাৰ আমিত গোস্বামী বুলি আছে, তেওঁ এজন এষ্ট্ৰলজাৰ হয় আৰু তেওঁলোক একজন জুৱেলাৰী শ্বপো অন কৰে, কিন্তু জুৱেলাৰী শ্বপটো মানে তেওঁৰ লাইচেঞ্চৰ পৰাহে মানে বেলেগৰ কাৰণে ভাড়া দিছে বুলি আমি জানিব পাইছোঁ। কিন্তু আমাৰ কাৰ্বি আংলং আমাৰ 6 শিডিউলত আমাৰ টেক্সেশ্যনৰ নিয়ম মতে এনেকৈ নিজৰ লাইচেঞ্চ লোকৰ কাৰণে ভাড়া দিব, ৰেণ্টত দিব বা লোকৰ কাৰণে ইউজ কৰিব দিব বা মৰ্গেজ দিব, এইটোতো নাপায়। The organization have requested the Taxation Department to investigate the matter and cancel the trading license of the establishment if the allegations are found to be true. এইটো গোল্ডটো যদি সিহঁতৰ তাতে আছে আমি বনাই দিম, আৰু যদি নাথাকিলে আমি ডিলাৰৰ পৰা আনো। মানে সিহঁতৰ মানে কি গোল্ড দিলে গোল্ড দিব, নহ'লে গোল্ডৰ টকাটো দিব, সেইটো আমি ডিলাৰৰ পৰা কিনি আনি দিম। মানে সেইটো মানে আমাৰতো ৰিপেয়াৰিং শ্বপে মানে ধৰাটো ৰিপেয়াৰিং শ্বপে হয়। যেতিয়া অৰ্ডাৰ দি আছে সিহঁতৰ তাতে গোল্ড নাই, সিহঁতে এৰেঞ্জ কৰিব পৰা, সিহঁতে মোক কৈছে আমি এৰেঞ্জ কৰি দিব লাগে। তেতিয়া কেতিয়াবা আমি বেংকৰ পৰাও পাৰ্চেছ কৰি আছোঁ, কেতিয়াবা কৰিব লগা হৈ যায়। আৰু এটা আমাৰ কাৰ্বি ছাত্ৰসকলৰ পৰা এটা অনুৰোধ আমাৰ গোটেই কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে যে আপোনালোকে যদি ঘৰৰ কাৰণে কোনোবা এংগেজমেণ্ট বা কোনোবা কাৰোবাক গিফ্ট দিব গ'লেও আপোনালোকে যদি কোনোবা গ'ল্ড বা চিলভাৰো বনাই গ'লে আপোনালোকে বহুত ভাবি চিন্তি কিনি বনাব লাগে। কেলৈ ক'ম, এতিয়া মেক্সিমাম আমাৰ ডিফু টাউনত এইটো আমাৰ যিমান জুৱেলাৰী শ্বপবিলাক আছে চব বাহিৰৰ মানুহ হয়, কোনোবা নগাঁও মানুহ হয়, কোনোবা ইয়াতে ৱেষ্ট বেংগলৰ মানুহ আছে, কোনোবা ইয়াতে হোজাই মানুহ আছে। এতিয়া যদি কেনেবা ঘটনা হৈ যায় গ'লে ইয়াত তেওঁলোকৰ একো প্ৰপাৰ লাইচেঞ্চ নাই, আৰু যদি তেওঁলোকে কালি দিনত আপোনালোকৰ পৰা বস্তু লৈ কিনে পলাই যায় বা আপোনালোকৰ পৰা যদি আপোনালোকে কিবা এটা ডাউন পে'মেণ্ট দিছে বনাবৰ কাৰণে ক'লে এইটো ভেলিউটো বহুত থাকে গ'ল্ড আৰু চিলভাৰ গ'লে 1 টকা বস্তু নহয়, আমি জানে। যদি কিবা মানুহবিলাকে যদি পলাই যায় বদমাচি কৰিলেতো এইটো আমিতো বিচাৰিবই নোৱাৰিম। কেলৈ ক'ম, তেওঁলোকে বাহিৰৰ মানুহ, ইয়াৰ তেওঁলোকে ৰেচিডেণ্টে নহয়। সেইকাৰণে এইটো আমাৰ মানুহ হুঁচিয়াৰ থাকিব লাগে অহা দিনত, যাতে যেন মানে যদি বনাই গ'লেও আপোনালোকে প্ৰপাৰটো GSTৰ ৰিচিপ্টটো আপোনালোকে লৈ কিনি বনাব। আপোনালোকে ভাল যোনটো চাৰ্টিফাই জুৱেলাৰী দোকান আছে তাতে আপোনালোকে অহা দিনতে যাব বুলি মই অনুৰোধ কৰিছোঁ।